অগ্ৰৱল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্ৰপাত বোৱালে অজিন পাতকী খবৰ চক্ৰ জ্যোতিৰে কৰি ব্যৰ্থ শিল্পীময় তিনিও কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আদিতে যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিকা জনা আত্মজ্যোতিৰে অসমীয়াৰ হৃদয়ত প্ৰচণ্ড সাংস্কৃতিক বিপ্লৱৰ অগনি জ্বলোৱা শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আজিৰ এই পবিত্ৰ ক্ষণত দুলীয়াজান ক্লাব মিউজিক একাডেমীৰ তৰফৰ পৰা সশ্ৰদ্ধ সোঁৱৰণ আৰু গভীৰ শ্ৰদ্ধাঞ্জলি সংস্কৃতিৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমৰ প্ৰতিখন গাঁৱৰ প্ৰতিজন ল'ৰাক প্ৰতিগৰাকী ছোৱালীক আলোকৰ বাটেৰে আগবঢ়াই নি প্ৰচণ্ড দেশপ্ৰেমেৰে মৰিবলৈ ভয় নকৰিবলৈ উদ্বুদ্ধ কৰিছিল।